তো কোকৰাঝাৰত বড়ো মানুহৰ মাটি কিয় লৈছে উদ্যোগৰ কাৰণে ডিমাচা মানুহৰ মাটি কিয় লৈছে উদ্যোগৰ কাৰণে কাৰ্বি আংলঙত কাৰ্বি মানুহৰ মাটি কিয় লৈছে নিজৰ মাটি দান দিলে হৈ গ'ল আমি পুনৰবাৰ কৈছো গোটেইখিনি মাটি যদি মামা মামি আদানী আম্বানীয়ে কিনি থব তো বড়ো কাৰ্বি ৰাভা মিচিং সোণোৱাল কছাৰী মানুহবোৰ ক'ত যাব তো তেওঁ আগতে কৈছে মই মাটি দান দিম কাক দান দিম নিজৰ ল'ৰাক দান দিব নেকি এতিয়া যেতিয়া ৰাইজে প্ৰতিবাদ কৰি আছে এই সময় নিজৰ মাটি দান দিলেই হ'ল বড়ো মানুহবোৰ শান্তিত থাকিব কাৰ্বি মানুহবোৰ শান্তিত থাকিব ইমান সহজ সৰলভাৱে আমি আমাৰ জনগোষ্ঠীৰ মানুহৰ মাটি আমি তেওঁলোকক বিক্ৰী কৰিবলৈ নিদিও এয়া হ'ল আমাৰ অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাটি তেওঁ ব্যক্তিগত সম্পত্তি নহয়